নমস্কাৰ, অন্যটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখিছেনে চাদৰ মেখেলা পিন্ধি আছোঁ আৰু এই যে পিন্ধাই আছে সেইজনী হৈছে নিহাৰিকা, আমাৰ জুনিয়ৰ। তাই আমাৰ যিকোনো প্ৰগ্ৰেমত আমাক মেখেলা চাদৰ পিন্ধাই দিয়ে, মেকআপ কৰি দিয়ে। মানে তাইক লগ পোৱাৰ পৰা অকণমান মেকআপ কৰা হ'লোঁ, গতিকে ভাবিছোঁ আজি অকণমান তাইক দেখাই দিওঁ। থেংক ইউ ছ' মাছ, ইমান ধুনীয়াকৈ উলিয়াই দিয়াৰ বাবে। তাৰপিছতে আহিলোঁ ইউনিভাৰ্চিটিলৈ, যিহেতু প্ৰগ্ৰেমটো তেতিয়া যাবই লাগে। প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল আৰু ষ্টুডেণ্ট দেখিছেনে একেবাৰে কম, যিহেতু সকলোৱে এক্সাম দি মেলি ঘৰলৈ গ'ল। বেয়াও লাগে, লগৰখিনিক মিছো কৰোঁ। অকলে মেখেলা চাদৰ পিন্ধি এনেদৰে খোজকাঢ়ি যাবলৈ অকণমান অসুবিধা হয়, তথাপি একো নাই, প্ৰগ্ৰেম আছে যিহেতু মনটো ভাল লাগিছে। ফাইনেলি পালোহি প্ৰগ্ৰেমত আৰু দেখিছেনে ষ্টাৰ্ট হৈ গ'ল আৰু মই আহি ধুনীয়াকৈ বহি ল'লোহি। এখন শুভেচ্ছা পত্ৰ আমাক দিছিলে তাত, আৰু সেইখন ল'বলৈ মই টুককৈ গৈছোঁ আৰু, কিন্তু মোৰ বহুত বেছিয়ে লাজ লাগে সকলোৰে মাজত এনেদৰে গৈ ল'বলৈ। ফাইনেলি লৈ ল'লোঁ। তাৰপাছতে আমাক এনেদৰে খাব দিলে আৰু ৰৈও আছিলোঁ, যিহেতু আহিব বুলি। ফাইনেলি আহি গ'ল, ভালেহে কৰিছোঁ দেই। লগৰজনীৰ লগত স্কুটিতে উঠি গুচি গ'লোঁ ৰুমলৈ। আৰু ইয়াৰ পিছত আমি ক'ত গৈ আছোঁ চাওঁ। ইয়াৰ পিছত মই যাম DTP লৈ, আহি পাই গ'লোঁ ৰুম। তাৰপাছত এই দেখিছেনে নিহাৰিকা, এফালে চানিয়া, দুইজনী হৈছে মোৰ জুনিয়ৰ, আৰু আমি তিনিজনী মিলি আজি গৈছোঁ DTP। মানে কি গম পাই, টেম্পুত এনেদৰে গৈ ফাইনেলি পালোঁগৈ আমি ব্ৰহ্মপুত্ৰৰ পাৰ। দেখিছেনে কিমান বেছি শান্তি, পিছে ভয়ো লাগে নহয়নে এনেদৰে নদীৰ পাৰত ৰৈ থাকিবলৈ। কিন্তু কিছু সময় ৰোৱাৰ পিছতহে গম পোৱা যায় যে শান্তি আচলতে কি, এয়াই নহয় জানো। তাৰপাছতে খালোঁ আমি ফুচকা খাই মেলি আকৌ খালোঁ আইচক্ৰীম। এই সকলোবোৰ খুৱাইছে আমাৰ মৰমৰ চানিয়াই, যিহেতু তাইৰ কাইলৈ বাৰ্থডে আছে, গতিকে এডভান্স আমাক খুৱাই দিছে আৰু মোক আৰু নিহাৰিকাক। আমি যিহেতু ফুৰিব আহিলোঁ, আৰু দেখিছেনে এইটো ইমান কিউট। তাৰপিছতে আমি আহিলোঁ ডিব্ৰুগড়ত থকা বিশাল মেগা মাৰ্টলৈ, আৰু আহি কিবা কিবি বস্তু লৈ ল'লোঁ। আৰু দেখিছেনে এয়াই হৈছে আমাৰ ডিব্ৰুগড় বিশালৰ আগফালৰ, আৰু এই চহম মলটো হয়তো সকলোৱে দেখিছে। আৰু অকণমান আমি এনেদৰে খোজকাঢ়ি গৈ আছোঁ, বজাৰ কৰিছোঁ। তাৰপাছতে দেখিছেনে এয়া ৰংঘৰ প্লাজাত দেখিলোঁ যে ইমান সুন্দৰভাৱে ডেন্স কৰি আছে। অকণমান ৰৈ চালোঁ। তাৰপাছতে আমি আহিলোঁ এখন ঘড়ীৰ দোকানলৈ, বাৰ ল'ৰাটোৰ বাবে এটা ঘড়ী লৈ লওঁ বুলি। সৰু ল'ৰা, গতিকে সৰু ঘড়ী এটা ল'লোঁ। এইজনী হৈছে গায়ত্ৰী, তাইও আহিছিলে DTPলৈ, কিন্তু তাইও লগৰখিনিৰ লগত আহিছিলে, ময়ো সিহঁতৰ লগত আহিছিলোঁ। আমি একেলগে যোৱাৰ কথা আছিলে, কিন্তু যোৱা নহ'ল। তাৰপাছতে খালোঁ চুইট কৰ্ণ খাই কোনে ভাল পায় কমেণ্ট কৰি জনাই দিব, আৰু ভিডিঅ'বোৰ ভাল পাইছে নাই এটা কমেণ্ট কৰি জনাবচোন, আৰু পাৰিলে লাইক কৰি দিব। আৰু গায়ত্ৰীয়ে খাইছে ম'ম'জ, গায়ত্ৰীয়ে ম'ম'জ খাই ভাল পায়। তাৰপাছতে আহি গ'লোঁ PG। বহুত বেছি ভাগৰ লাগিছে, যিহেতু আজি অকণমানো ৰেষ্ট লোৱা নাছিলোঁ, গতিকে সেয়া নিহাৰিকা অকণমান ভিডিঅ' কৰি দিছিলে, তাইৰ লগতে ধেমালি কৰি ল'লোঁ। গতিকে ৰুম আহি পাই এনেদৰে চাবি বিচাৰি মেলি উলিয়াই তলা খুলি মেলি ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।